নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মই মোৰ ইউটিউব চেনেল অৰুপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা অহা এখন অৰ্ডাৰ, যিখন অৰ্ডাৰে হয়তো বহুসংখ্যক শিক্ষকৰ কাৰণে ভাল খবৰ এটা লৈ আহিব পাৰে। তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক সেই অৰ্ডাৰখন দেখুৱাবলৈ গৈ আছোঁ। তো আপোনালোকক মই স্ক্ৰীণত আপোনালোকক সেই অৰ্ডাৰখন দেখুৱাই দিছোঁ। তো ইয়াতে আপোনালোকে দেখা পাইছে এইখন হৈছে অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা অহা এখন অৰ্ডাৰ। আৰু ইয়াতে এই অৰ্ডাৰখন আহিছে প্ৰত্যেকখন জিলাৰ IAS অফিচলৈ, অৰ্থাৎ ইন্সপেক্টৰ অফ স্কুলছৰ অফিচলৈ। তো ইয়াতে যিটো ছাবজেক্ট দিয়া হৈছে, তো সেই ছাবজেক্টটো হৈছে ছাবমিশ্যন অফ লিষ্ট অফ টিচাৰ এপইণ্টেড বাই এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট এণ্ড নাও ছাৰ্ভিং আণ্ডাৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম বাই ভাৰ্চু অফ এমালগেমেশ্যন অফ দেয়াৰ স্কুল হু হেজ বিন গ্ৰাণ্টেড গেট পে অফ ₹8,700। যিবিলাক প্ৰাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয়ৰ লগত এমালগেমেশ্যন হৈছিল, তো সেই প্ৰাথমিক বিদ্যালয়বোৰত কাম কৰি থকা যিসকল ছাৰ বাইদেউ আছিল বা শিক্ষক শিক্ষয়িত্ৰী আছিল, তো তেওঁলোকে যিসকলে এমালগেমেশ্যন হোৱাৰ লগে লগে মাধ্যমিক বিদ্যালয়ত জইন কৰিবলগীয়া হ'ল, তো তেওঁলোকে যিসকলে 8,700 টকা গেট পে লাভ কৰি আছে, তো তেওঁলোকৰ লিষ্ট বিচৰা হৈছে ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা। আপোনালোকে গম পায় যে বৰ্তমানলৈকে এমালগেমেশ্যন প্ৰক্ৰিয়া চলি আছে। আৰু এখন প্ৰাথমিক বিদ্যালয় যদি এখন মাধ্যমিক বিদ্যালয়ৰ লগত সংলগ্নকৰণ বা এমালগেমেশ্যন কৰা হয়, তো তেতিয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলো সেই মাধ্যমিক বিদ্যালয়তে জইন কৰিবলগীয়া হয়। তো তেনেকুৱা ক্ষেত্ৰত কিছু কিছু জিলাত যিসকল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নতুনকৈ মাধ্যমিক বিদ্যালয়ত এমালগেমেশ্যন হোৱাৰ ফলত তেওঁলোকে জইন কৰিবলগীয়া হৈছে, তো তেওঁলোকে 8,700 টকা গেট পে লাভ কৰি আছে। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজনে 7,400 টকা গেট পে লাভ কৰে, কিন্তু সেই একেজন শিক্ষকে যদি এমালগেমেশ্যন হোৱাৰ পিছত মাধ্যমিক বিদ্যালয় এখনত জইন কৰে, তো তেতিয়াহ'লে তেওঁ 8,700 টকা কিছু জিলাত লাভ কৰি আছে। আৰু আন কিছু সংখ্যক জিলাত বৰ্তমানলৈকে সেইসকল শিক্ষকে এমালগেমেশ্যন হোৱা শিক্ষকসকলে 8,700 টকা গেট পে লাভ কৰিবলৈ সক্ষম হোৱা নাই। এইটো এটা অতি যথেষ্ট বিতৰ্কৰ বিষয়। তো সেইবোৰ আমি ইয়াতে আলোচনা কৰিবলৈ নাযাওঁ। তো কিছু সংখ্যক শিক্ষকৰ মতে বিভিন্ন ধৰণৰ কথা আছে, তো সেইবোৰ আমি ইয়াতে আলোচনা কৰিবলৈ নাযাওঁ। কিন্তু এতিয়া বৰ্তমান ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা লিষ্ট এখন বিচৰা হৈছে, আৰু সেই লিষ্টখনত কোৱা হৈছে যে এমালগেমেশ্যনৰ ফলত যিসকল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে মাধ্যমিক বিদ্যালয়ত জইন কৰিছিল, তো তেওঁলোকে যিসকলে 8,700 টকা গেট পে লাভ কৰি আছে, তো তেওঁলোকৰ লিষ্টখন ইয়াতে বিচৰা হৈছে। আৰু এই লিষ্টখন অৰ্ডাৰ ইছ্যু হোৱা ডেটৰ পৰা 3 দিনৰ ভিতৰত ছাবমিট কৰিবলৈ কোৱা হৈছে। তো ইয়াতে অৰ্ডাৰৰ যিটো ডেট আছিল, তো সেইটো আছিল 5 আগষ্ট 2022 তাৰিখ। তো ইয়াৰ পিছত 3 দিনৰ ভিতৰত ইন্সপেক্টৰ অফ স্কুল অৰ্থাৎ IAS অফিচৰ ফালৰ পৰা এখন লিষ্ট ছাবমিট কৰিব লাগিব, যিসকল শিক্ষকে 8,700 টকা গেট পে লাভ কৰি আছে। আৰু সেই শিক্ষকসকল হ'ব এমালগেমেশ্যন হোৱা LP স্কুল অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। তো ছাৰ বাইদেউসকল, আমি আশা কৰিব পাৰোঁ যে এই অৰ্ডাৰখন ইছ্যু হোৱাৰ পিছত, আমি এই অৰ্ডাৰখন দেখাৰ পিছত আমি নিশ্চয়কৈ আশা কৰিব পাৰোঁ যে যিসকল এমালগেমেশ্যন হোৱা শিক্ষক আছে, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক যিসকলে মাধ্যমিক বিদ্যালয়ত এমালগেমেশ্যন হৈছে, তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিব পাৰে। কিন্তু একে সময়তে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ ফালৰ পৰা কিছু আপত্তি থাকিবও পাৰে, তো সেইবোৰ পিছে পৰাও দেখা যাব। তো নিশ্চিতৰূপে এই সময়ত এটা অতি যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ, আৰু এই গুৰুত্বপূৰ্ণ খবৰটোৱে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টিৰ জৰিয়তে মই লৈ আহিলোঁ। তো ছাৰ বাইদেউসকল, যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।